লখিমপুৰ নাবিশ্ব সমষ্টিৰ অন্তৰ্গত আজি পাবা অঞ্চলত ছাত্ৰ সমাজৰ এক বৃহৎ অভিনৱ গণসংস্কাৰ কাৰ্যসূচী পালন কৰে। গণসংস্কাৰ অভিযানৰ প্ৰথমটো কাৰ্যসূচী সফলভাৱে ৰূপায়ণ। পাবা ফতেপুৰ অঞ্চলৰ কণ কণ ছাত্ৰ ছাত্ৰী সমাজৰ অপৰাধমূলক কাৰ্যৰ লগত জড়িত থকা ব্যক্তিসকললৈ আৱেগিক বাৰ্তাৰ লগতে সমাজৰ জ্ঞানী গুণী শিক্ষিতসকললৈ প্ৰশ্নৰ অৱতৰণ। ছাত্ৰ সমাজৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে, লগতে আৱেগিক বাৰ্তা প্ৰেৰণ কৰে। অনাগত দিনত এই ধৰণৰ কিছু কাৰ্যসূচী ধাৰাবাহিকভাৱে চলি থাকিব বুলি জানিব পৰা গৈছে। লগতে ছাত্ৰ ছাত্ৰীসকলৰ কিছু মন্তব্য শুনোৱা হওক। এয়া চাওক, মই দেখা পাওঁ, কিন্তু আজি আপোনালোকৰ সন্মুখত মোক অন্ধ হৈ আহিব লাগিছে। আমি লজ্জিত। অতি পৰিতাপেৰে আপোনালোকক জনাওঁ, আমাৰ সমাজত এনে কিছুমান শিক্ষিত গুণী জ্ঞানী লোক আছে, যিসকলে সমাজত চলি থকা বেয়া কৰ্মবোৰ দেখা পায়ো অন্ধৰ দৰে নেদেখাৰ ভাও ধৰিছে। তেওঁলোকে ঠিক মোৰ দৰেই চকুত কোলা কাপোৰ বান্ধি যেন সমাজৰ সকলোবোৰ চায়ো, বেয়া কৰ্ম তথা কুসংস্কাৰ চায়ো অন্ধৰ দৰে ভাও ধৰিছে। তেওঁলোকে নিজৰ স্বাৰ্থত বিলীন হৈ এক প্ৰকাৰ এইবোৰ কৰিবলৈ যেন সঁহাৰিয়েই জনাইছে, যাৰ ফলত অপৰাধীসকলে অপৰাধ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। সেয়ে আজি আমি ছাত্ৰ সমাজে আপোনাসকলক হাত জোৰ কৰি অনুৰোধ কৰি কৈছোঁ, আপোনালোকে এইবোৰ কাম বাদ দিয়ক আৰু আপোনালোকে চকুৰ পৰ্দাটো আঁতৰাই আমাক চাওক, আমাক এক সুস্থ শৈক্ষিক জীৱন দান দিয়ক। আপোনালোকে আমাৰ অৱস্থাটো চাওক, আমি বাহিৰত একো মুখ দেখুৱাব নোৱাৰা হৈছোঁ। আপোনালোকে চকুৰ পৰ্দাটো আঁতৰাই চাওক, আমাক বচাওক। চাওক যে আমাৰ সমাজ আৰু আমাৰ ভৱিষ্যত কিমান অন্ধকাৰলৈ গতি কৰিছে। আপোনালোকে আমাক বচাবলৈ এখন সুস্থ সমাজ দান কৰক। আপোনালোকে চকুৰ পৰ্দাটো আঁতৰাওক, আমাক ধ্বংসৰ পৰা বচাওক। অধ্যয়ন কৰি আছো, তাৰ পৰা আহি আজিৰ গণসংস্কাৰ অভিযানৰ মই নেতৃত্ব লৈছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল আমি একত্ৰিত হৈ আজি এটা অভিনৱ পদ্ধতিৰে প্ৰতিবাদ কৰিছোঁ। আৰু মই বিশেষকৈ সেইসকল ছাত্ৰ বন্ধুসকলক আহ্বান জনাম, যিসকলে আমাৰ বৃহত্তৰ ইছলামপুৰ অঞ্চলৰ পৰা বাহিৰত গৈ, অসমৰ বাহিৰত গৈ বা বিভিন্ন বিদ্যালয় বিশ্ববিদ্যালয়ত মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে। তেওঁলোকক মই অনুৰোধ জনাম, আপোনালোকে ওলাই আহক, আমাৰ জাতিৰ হকে, আমাৰ সমাজটো সংস্কাৰ কৰাৰ হকে আপোনালোকেও আহি আমাৰ গণসংস্কাৰ অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰক। আৰু বিশেষকৈ মই পুনৰবাৰ সেইসকল ব্যক্তিক, যিসকল ব্যক্তিয়ে এই অপৰাধৰ লগত জড়িত হৈ আছে, তেওঁলোকক মই পুনৰবাৰ মিনতি কৰি কৈছোঁ, আপোনালোকে দয়া কৰি এইসমূহ পৰীক্ষা কৰি আমাক এখন সুস্থ সবল শান্তিপূৰ্ণ, য'ত এটা ধুনীয়া শৈক্ষিক পৰিৱেশ সৃষ্টি হয়, তেনেকুৱা এখন সমাজ আমাক উপহাৰ দিয়ক। এইখিনি স্বাৰ্থত সকলো ক'ব পাৰোঁ, কিন্তু ধ্বংসৰ গৰাখলৈ গতি কৰা সমাজৰ বিষয়ে কিবা ক'বলগীয়া হ'লে, অপৰাধ প্ৰৱণতা, কুসংস্কাৰ আদি দূৰ কৰাৰ অৰ্থে কিবা ক'বলগীয়া হ'লে মই বোবা হৈ যাওঁ। আৰু সমাজৰ গুণী জ্ঞানী ব্যক্তিসকল যিটো সময়ত প্ৰতিবাদ কৰিব লাগে, তেনেস্থলত এই ব্যক্তিসকল বোবা মানুহৰ ভাও জোৰে, যাৰ ফলত আজি আমাৰ সমাজখন অপৰাধ প্ৰৱণতা, কুসংস্কাৰে অত্যাধিক গ্ৰাস কৰি পেলাইছে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যে এইবিলাক কৰা বন্ধ কৰক। আৰু আজি আমি কোলা কাপোৰ মুখত বান্ধি প্ৰতিবাদ কৰাৰ অৰ্থ এই যে, এই ক্ষেত্ৰত অপৰাধীসকল যিমানেই জগৰীয়া, তাৰ সমান্তৰালকৈ প্ৰতিবাদ কৰিব পাৰিও প্ৰতিবাদ নকৰি বোবা মানুহৰ ভাওজোৰা সকলো সমানেই জগৰীয়া। শেষত মই তেওঁলোকক আকৌ পুনৰবাৰ ক'ব বিচাৰোঁ, আপোনালোকে আমাক সুস্থ সবল জীৱন জীয়াই থাকিবলৈ এখন সুস্থ সবল সমাজ গঢ়ি দিয়ক।